हेलो गाइस मैं साइफुल इस्लाम আপোনালোকৰ কাৰণে এখন ভিডিঅ' লৈ আহিছোঁ আপোনালোকে চাই পেলাই আনন্দ উপভোগ কৰক মোৰ চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লওক মোৰ চেনেলটোৰ নাম সাইফুল ইসলাম পপুলাৰ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আহিব লাগে কোনোবা যে কান্দিব লাগিব হেমন্ত বিশ্ব শৰ্মাৰ মানুহে কান্দিব লাগিব আমাৰ বিপিএল দলৰ হাঁহিব লাগিব দাদা আপুনি যে কথাটো ক'লে যে হিমন্ত বিশ্ব শৰ্মা কান্দিব লাগিব আৰু আপোনাৰ বিপিএল দলৰ হাঁহিব লাগিব কাৰণটো কি কওকচোন কি কাৰণত মই 2021 ইলেকশ্যন খেলিম এইটো 100%। এইটো কাম নকৰিবা দেই না মোৰ নাম হিমন্ত বিশ্ব শৰ্মা দাদা আপুনি কৈছে আপুনি ইলেকশ্যন খেলিব যদি আপুনি জিকিব নোৱাৰে পিছত ৰাইজে ভাল পালে জিকিম ৰাইজে দিয়ে বেয়া পায় হাৰিম কি ডাঙৰ কথা এনেকৈ কথা মোৰ লগত নহয় আপুনি যিবোৰ কৈছে আৰু হেৰি নকৰিব যদি বেয়া পায় হাৰিব সেই মনটো কিবা ভগৱান নেকি ভগৱান নেকি আচ্ছা দাদা মামাই কি বিষয়ৰ লগত জড়িত আছে আপুনি সেইটো জানে নে নাজানে জানে যদি কওকচোন সারাদা কেলেংকাৰী লুজ বাজাৰ কেলেংকাৰী ডিমা হাছাও কেলেংকাৰী আৰু করোনার কারণে নতুন কেলেংকাৰী আমিও জানো এই কথা মই কিন্তু মালিক মই কিন্তু মালিকক ফোন কৰিম এতিয়া কিন্তু পাগল মই কিন্তু মই বেলেগ পলিটিচিয়ান নহয় দেই মই ভয় কৰা মানুহ নহয় তুমি যদি এনেকে মদ খাই মই এতিয়া হাগ্ৰামা মহিলা ফোন কৰিছো ৰবা এইটো কাম নকৰিবা দেই ভুলতে নহয় মোৰ নাম হিমন্ত বিশ্ব শৰ্মা দাদা মামাই বাৰে বাৰে কৈ আছে মামাৰ নাম হিমন্ত বিশ্ব শৰ্মা আপুনি কথাটো বুজি লওক কি কৈ আছে আপোনাৰ কিন্তু জেলত ভৰাব তেওঁ গম পায় নে নাপায় জেল ভৰাব পাৰে জেলো ভৰক না জেলত ই পুলিচ নি পেলাই জেলো ভৰাব পাৰে জেলো ভৰাব পাৰে জাষ্টি হেমন্ত বিশ্ব বাপেকৰ নহয় কোৰ্ট কাছাৰী হেমন্তৰ বাপেকৰ নহয় নহয় আপুনি শুনক এনেকৈ কথা মোৰ লগত নহয় আপুনি যিবোৰ কৈছে আৰু হেৰি নকৰিব কি কৰিব সি নহয় মোৰ নাম হিমন্ত বিশ্ব শৰ্মা কোনো চাইজ পাইজ নাই মতো পাতলো নিচিনা পেট ডাঙৰ এনেকৈ কথা মোৰ লগত নহয় আপুনি যিবোৰ কৈছে আৰু হেৰি নকৰিব মাথা চুলিলে মতো পাতলো নিচিনা চাইজ পাইজ নাই ইয়াতে আহিলে কিয় ই ভোট দিব বাবা ভোট দিব সি নহয় চোৱা মই কিন্তু মই বেলেগ পলিটিচিয়ান নহয় দেই মই ভয় কৰা মানুহ দাদা মামা যে ইমান সময় ধৰি কিবা কিবি কৈ আছে আপুনি মামাক ভয় কৰে নে নকৰে পাগল লাগি বাগান পৰা সমস্যা এই লৰিব নোৱাৰে একো কৰিব নোৱাৰে এইটো নকৰিবা কেতিয়াও মই ইলেকশ্যন যাম হেমন্ত ভোট খেলে যাম তোমাৰ হাঁহ আছে আৰু এইটো কাম জীৱনত হিমন্ত বিশ্ব শৰ্মাৰ লগত ট্ৰাই নকৰিবা হেল্ল' গাইজ আজিলৈকে ভিডিঅ' ইমানে আপোনালোকে ভিডিঅ' চাই কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব